অতি কৈছে নে হৰ মুগাৰে মহুৰা তাতো কৈছে নে হৰৈ মাকো তাতো কৈছে নে হৰ বহাগৰ বিহুটি কোনে পাতি কেনে কৈ থাকো। আপোনালোক সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ইউটিউব চেনেল অৰ্চনাৰ বিভিন্ন শিতানৰ পৰা। প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ নাৰিকলৰ লাৰুৰ এটা ৰেচিপি, যিটো ৰেচিপি আপোনালোকৰ সকলোৰে প্ৰিয় হয় আৰু বিশেষকৈ বিহুৰ সময়ত এই ৰেচিপিটি আমাৰ খুবেই প্ৰয়োজন। গতিকে এই ৰেচিপিটিৰ আজি এটা সহজ পদ্ধতি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আশা কৰি ভিডিঅ'টি ভাল পাব। চ' ষ্টাৰ্ট নাও মাই নিউ ভিডিঅ'। নাৰিকলৰ লাৰু বনাবৰ কাৰণে প্ৰথমে আপোনালোকে নাৰিকলখিনি খুব সুন্দৰকৈ বাকলি গুচাই পৰিষ্কাৰ কৰি ল'ব। আপোনালোকৰ প্ৰয়োজন মতে নাৰিকলখিনি ল'ব আৰু এয়া মই মোৰ প্ৰয়োজন মতে নাৰিকলকেইটা খুব সুন্দৰকৈ পৰিষ্কাৰ কৰি ল'লোঁ, যাতে নাৰিকলটো ৰুকি থাকোঁতে ইয়াৰ বেয়া অংশসমূহ কাঁহীখনত পৰি নাযায়। আৰু ইয়াৰ পিছতে আপোনালোকক লাগিব চেনি। নাৰিকল অনুপাতে চেনিটো ব্যৱহাৰ কৰা হয়। আপোনালোকে 2টা নাৰিকল ব্যৱহাৰ কৰিলে ইয়াত 1.5 কাপ চেনি ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকে প্ৰয়োজন মতে এই চেনিটো ব্যৱহাৰ কৰিব। আৰু ইয়াত সুগন্ধিৰ বাবে মই ব্যৱহাৰ কৰিম তেজপাত। ইয়াৰে 2 খিলা তেজপাত মই ব্যৱহাৰ কৰিম আৰু এটা কফু ব্যৱহাৰ কৰিম। এয়া আপোনালোকক দেখাইছোঁ কফু আৰু তেজপাত। এইখিনিৰে আজি আপোনালোকক এই ৰেচিপিটি বনাই মই দেখুৱাম। আৰু ইতিমধ্যে মই এই কেৰাহীটো জুইত পাতি দিছোঁ আৰু এয়া নাৰিকল ভাজিবলৈ লৈছোঁ। ভাজি থকাৰ সময়তে মই ব্যৱহাৰ কৰিছোঁ কফু আৰু 2 খিলা তেজপাত। আৰু এইখিনিৰে আজি মই ব্যৱহাৰ কৰি নাৰিকলৰ লাৰু প্ৰায় 15 মিনিট সময় ভাজিম। আৰু একেবাৰে আপোনালোকে কম জুইত ভাজিব। গেছত যদি আপোনালোকে এয়া নাৰিকল ভাজে তেতিয়া একেবাৰে জুইৰ ফ্লেমটো কমাই দিব। আৰু যদিহে খৰিত আপোনালোকে বনায় খুব কমকৈ খৰিটো ব্যৱহাৰ কৰিব। আৰু এয়া 15 মিনিট হৈ গ'ল, মোৰ আটাইখিনি লাৰু বনোৱা হৈ গ'ল। এয়া আপোনালোকক দেখাইছোঁ আটাইখিনি লাৰু মোৰ বনোৱা হৈ গ'ল। আৰু পুনৰবাৰ ইয়াক মই টিপি ইয়াক টাইট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে খুব সুন্দৰকৈ এই লাৰুকেইটা পুনৰবাৰ টিপি টাইট কৰিবৰ কাৰণে চেষ্টা কৰিব। ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি শেষ কৰি চোৱাৰ কাৰণে। পুনৰ এনেকুৱা ধৰণৰ নতুন ৰেচিপিৰ সৈতে বা অন্য ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই অৰ্চনাৰ বিভিন্ন শিতানৰ পৰা নমস্কাৰ। বাই।